যাবলৈ ওলাই আছোঁ কাককচান। তাকে কলিয়াবৰ মানে কলিয়াবৰ যাম নগাঁও ডিষ্ট্ৰিক্ট হয়। তাকে চাওকচোন ভিডিঅ'টো পৰা প্ৰথম পৰা শেষলৈকে। হেল্ল' গাইছ, আমি যিহেতু এতিয়া ট্ৰেইনত আহিছিলোঁ, এতিয়া আমি বালিপাৰা পাৰ গ'লোহি। এতিয়া আমি আকৌ বাছত যাম। চাই থাকক ভিডিঅ'টো। হেল্ল' গাইছ, আমি কলিয়াবৰৰ আমাৰ ছাৰৰ ঘৰত পাই গ'লোহি। আজি ৰাতিটো ইয়াতে কটাম আৰু কাইলৈ ৰাতিপুৱাই পিকনিকত ওলাই যাম। চাই থাকক ভিডিঅ'টো শেষলৈকে। হেল্ল' গাইছ, আমি আজি এতিয়া ছাৰৰ ঘৰতে ৰাতিটো কটালোঁ। এতিয়া ছাৰৰ ঘৰৰ পৰা আমি এতিয়া কাৰ্বি আংলং যাম। ভিডিঅ'টো আৰম্ভ কৰিম বুলি ওলাইছোঁ, যাম অলপ পাছত। হেল্ল' গাইছ, এতিয়া আমাৰ যাব হৈ গ'ল, বাছ আহি পাই গ'ল। সেইখন বাছ এতিয়া আমি যাম আৰু গাইছ কৈ দিয়ক কি আছে এয়া আমাৰ ডিজে ললোৱা। হেল্ল' এয়া মিণ্টু ছাৰ, এয়া মামনি মেম, নাজিয়া মেম, আমাৰ ডিজে ললোৱা হ'ল। এতিয়া আমি আৰম্ভ কৰিম আৰু যাত্ৰা। হেল্ল' গাইছ, আমি এতিয়া পিকনিক প্লেচত পাই গ'লোহি। এতিয়া আমি ৱাটাৰফলছ চাম বুলি যাবলৈ ওলাইছোঁ। চাওক, তলদি মানুহ যাব নোৱাৰে, মানে পানী আছে। আপোনাৰ মানুহ যাবৰ কাৰণে আপোনাৰ ওপৰদি
এয়া চাওক কিমান মানুহৰ ভিৰ লাগিছে চাওক। हेलो गाइस आम इतना इतना पागलही अपना बैक कैमेरा देखा भालके चाह लग हेलो गाइस इतना सब गल भिडिओ इमान भिडिओ चाই ভাল পালে लाइक
কমেণ্ট কৰে শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কাৰণে ধন্যবাদ।